মই বিজনেছ কৰিছো অৰ্ণৱ, কোনো ধৰ্মশালা খোলা নাই। তোৰ এই তত্ত্বগধুৰ কথাবোৰ সাধা মলি মলি আড্ডা দি থকা সেই দাৰ্শনিক কেইটা শুনাবি, মোক নহয়। হঠাৎ খংটো কেনেকে উঠি গ'ল গমেই নাপালো, চৰি। খং আমাৰো আছে। পুলিচৰ খং উঠিলে গ্লাছ নাভাঙে, গুলি ফুটাই গুলি। তই মোক বেয়া নাপাবি। নাপাওঁ মিকু, ইপিনা তই মোৰ বেষ্ট ফ্ৰেণ্ডো হয় আৰু বেষ্ট ভণ্টিও হয়। মই তোক কেনেকে বেয়া পাম? অমু, চাওঁ ইফালে আছোন। অ মা, বচোন। এই ৰাতিখন ক'ৰ পৰা আহিলি? এনেই ওলাই গৈছিলো মা। এনেইনো মানুহ ইমান ৰাতি ওলাই যায়নে? টোপনি হোৱা নাছিল মা, বাইকখন লৈ এনেই অলপ ৰাস্তাই ৰাস্তাই ফুৰি আহিলো। তাৰমানে তই মোক সঁচা কথা নক? সঁচা কথা কৈছো মা, বিশ্বাস কৰা। বাইকখন লৈ এনেই অলপ ফুৰি আহিলো। মই তোৰ মা হয়, তই নকলেও মই তোৰ মনৰ কথা বুজি পাওঁ। চাওঁ এইফালে আছোন। তোৰ সঁচাকৈ ৰিয়াক বিয়া কৰাবলৈ মন নাই ন? কি যে কোৱা, ইমানখিনি আগবঢ়াৰ পিছত বিয়াখনলৈ মন নাথাকিলে হ'ব নেকি? অ, এটা কথা নহয়, দিনটো তোমাৰ মূৰৰ বিষ, খাব পৰা নাই, শুব পৰা নাই, আৰু এতিয়া ইমান ৰাতিলৈ সাৰে আছা। ইমান ৰাতিলৈ সাৰে থাকিলে মূৰৰ বিষ নহ'বনে? আৰু যদি মূৰৰ বিষ বেছি হয়, তেনেহ'লে জোৰোণ কোনে দিব? কইনা কোনে আদৰিব? মাৰলে তোৰ বহুত চিন্তা ন? পুতেককেইটাই যদি চিন্তা নকৰে, তেনেহ'লে কোনে কৰিব মা? যোৱা, এতিয়া শুই থাকা। তই? মই ঘূৰি চুৰি আহিলো, এতিয়া আৰামছে শুম। অ মা, এদিন তোমাকো লৈ যাম ৰাতিৰ গুৱাহাটী চাবলৈ। ঘৈণীয়েৰকে নিবি? তোমাকো নিম। ধূলি নোহোৱা ৰাতিৰ গুৱাহাটীৰ বতাহ খুৱাম তোমাক, গোটেই গুৱাহাটীখন দেখুৱাম। যা যা, শুই থাকগৈ। মই কৈছো মুকলি বতাহৰ কথা, আৰু তুমি মোকে বন্ধ ঘৰটোত শুবলৈ কৈ আছা। বাৰু যি কি নহওক, মাতৃৰ আজ্ঞা পালন কৰিবই লাগিব। গুড নাইট মা। গুড নাইট। अर्णव, अर्णव, কেনেকুৱা লাগিছে কোৱা না? কি? কাপোৰটো? কাপোৰটো নহয়, কাপোৰযোৰ হয়। লেচন পিছত দিবা, এতিয়া কোৱা কেনেকুৱা লাগিছে? এইযোৰটো
ঘৰত পিন্ধা কাপোৰ নহয়। ঘৰত নিপিন্ধো, বিয়াত পিন্ধিম। কাৰ বিয়া? প্ৰিয়া, বহা। ইমানতে খং উঠিলে কেনেকে হ'ব? নিজকে অলপমান সলনি কৰা। বাই দ্য ৱে, তোমাৰ কাপোৰযোৰ মোৰ বিৰাট ধুনীয়া লাগিছে। অমুৰা, ব্ৰেকফাষ্ট ৰেডি। চব আহিব লাগে। ঐ, মোৰ অলপ দেৰি হ'ব। কিয়? মই এতিয়ালৈ ব্ৰাছে কৰা নাই। ঠিক আছে, সোনকালে ব্ৰাছ কৰ আৰু আহি যা। নোৱাৰা যাব। মোৰ কাম আছে ৰিয়া। আজি মোৰ লগতহে কাম আছে তোমাৰ। শ্বপিং। শ্বপিং 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 আৰু কিমান কৰা তুমি শ্বপিং? সদায় কৰিম। তুমি আৰ্ণ কৰিবা, মই শ্বপিং কৰিম। নহ'ব, মই আজি তোমাৰ লগত যাব নোৱাৰিম। অৰ্ণৱ, আপুনি বনাইছে নেকি? চব বিজুৱে কৰিলে, মই এনেই অলপ লাগি দিছো। কাম নাই আৰু আপোনাৰ? আহক, শেষ কৰি ল ৰবা। বিজুৱে বনাব, আহকচোন আমি কথা পাতো। আপুনি যাওক বাইদেউ। ঠিক আছে, কৰ তেনেহ'লে। অমু অহা হলে ভাল আছিল নেকি? সি উঠিছেহে, অলপ দেৰি হ'ব চাগে। আমাৰ ঘৰত এনেকুৱাই, বুজিছা? কাৰো একেলগে খোৱাই নহয়। একো নাই আণ্টি, ইটছ নৰ্মেল। তুমিয়ে খাই লোৱা তেতিয়াহ'লে। নালাগে আণ্টি, মই এতিয়া নাখাওঁ, মই কফিহে খাম। বিজু, অঁ ৰিয়া বাইদেউ। কফি একাপ। হ'ব। আপুনি খাবনে? মই কফি নেখাওঁ। মূৰৰ বিষত কফি খাই দিলে ভাল হৈ যায়। আজি মোৰ বিষয় নাই নহয়, ভাল লাগি আছে। কালিহে গোটেই দিনটো অশান্তি দিলে। ৰেকি কৰিলে ভাল হ'ব আণ্টি, কৰিবচোন। ৰেকি মানে? জাপানীজ অল্টাৰনেটিভ মেডিচিন হয়। কি ঔষধ দিয়ে? ঔষধ নিদিয়ে, ইউনিভাৰ্চেল এনাৰ্জি ট্ৰেন্সফৰ্ম কৰাই বেমাৰ ভাল কৰে। ঔষধ খাই ভাল নাপালো, সেইবোৰ কৰিনো ক'ত ভাল পাম চাগে। কাম কৰা মানুহৰ নিচিনাকৈ কাম কৰি থাকিলে ক'ত ভাল পাব? ঘৰৰ কাম কৰিলে কাম কৰা মানুহ হয় নেকি? কিয় নহয়? নিজৰতো অলপ যত্ন ল'ব লাগে। ঘৰখনৰ মানুহখিনিক ভাল লগাব পাৰিলেই দেখোন নিজৰ যত্ন লোৱা যেন লাগে। সেইবোৰ কথা মই বুজি নাপাওঁ আণ্টি। কিয়? আউটডেটেড কথা। বিয়াৰ পিছত আউটডেটেড যেন নালাগে। নাজানো দেই, বিয়াৰ পিছত জানিবা। গড ন'ছ। দাদাজী কলৈ গ'ল? আনদিনাটো ৰাতিপুৱাই আহে, আজি ইমান দেৰি কৰিছে যে। কিবা বিপদ হোৱা নাইতো? মা, মই আহিছো। নোৱাৰা যাব। মোৰ কাম আছে ৰিয়া। আজি মোৰ লগতহে কাম আছে তোমাৰ। শ্বপিং। শ্বপিং 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 আৰু কিমান কৰা তুমি শ্বপিং? সদায় কৰিম। তুমি আৰ্ণ কৰিবা, মই শ্বপিং কৰিম। নহ'ব, মই আজি তোমাৰ লগত যাব নোৱাৰিম। অৰ্ণৱ, তই যাব লাগিব।
ৰিয়াৰ লগত যা এইখন লোৱা ক্ৰেডিট কাৰ্ড য়েছ এইখন মোৰ ক্ৰেডিট কাৰ্ড আজি তুমি ইউজ কৰিবা থেংক ইউ আংকল এনজয় আৰু এটা কাম কৰিবি বজাৰ সমাৰ কৰি ৰিয়াক তই ঘৰত ড্ৰপ কৰি আহিবি ঠিক আছে এই মোৰ ড্ৰাইভাৰ না চাকৰ কি ক'লি একো নাই তুমি আজি ইয়াক নেৰিবা যিমান মন যায় সিমান শ্বপিং কৰিবা ঠিক আছে লাভ ইউ আংকল বাই বাই যা বাই 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 তাই কেনেকৈ ক্ৰেডিট কাৰ্ডখন দি আপুনি কিন্তু ভাল কাম নকৰিলে কিয় ঘৰৰ ছোৱালীজনীক ক্ৰেডিট কাৰ্ড দিয়াটো কি বেয়া কথা এতিয়াও ঘৰৰ ছোৱালী হোৱা নাই হ'বহে তোমালোকৰ সকলো ক্ষেত্ৰতে প্ৰব্লেম হা চবতে কিয় নিগেটিভ থিংকিং হে কিন্তু চব কথাৰে শেষত নিগেটিভ থিংকিংটোহে সঁচা হয়গৈ হ'ব দিয়া মই নিজৰ বোৱাৰীজনীৰ লগত 5-6 লাখ টকা খৰচ কৰিব নোৱাৰো নেকি তোমালোকৰ যে কথা নহয় হ'ব লগাতে ইমান বোৱাৰী হোৱাৰ পিছত বা আৰু কিমান খৰচ কৰে ৰাজাৰ ওপৰতে ৰজা আপুনি দেখিলো নহয় আবিৰক গিৰাবলৈ 1 লাখ টকা গ'ল বিনা পইচাত মই কামটো কৰিব পাৰিলোহেঁতেন ঐ এতিয়া তেনেকে তই লেকচাৰ মাৰি থাকিব নোৱাৰিলিহেঁতেন গৰমত সিজি সিজি জেলৰ ভাত খাই থাকিলিহেঁতেন আখল কাম বাদ দি ষ্টাইল মৰাতেহে লাগিল দেখোন কি ক'লি যিটো শুনিছে সেইটোৱে কৈছো মোক তেনেকে কথা ক'বলৈ আহিছ ইমান সাহস তোৰ ৰাজাৰ ওপৰতে ৰজা আপুনি দেখিলো নহয় আবিৰক গিৰাবলৈ 1 লাখ টকা গ'ল বিনা পইচাত মই কামটো কৰিব পাৰিলোহেঁতেন ঐ এতিয়া তেনেকে তই লেকচাৰ মাৰি থাকিব নোৱাৰিলিহেঁতেন গৰমত সিজি সিজি জেলৰ ভাত খাই থাকিলিহেঁতেন মূৰ্খ তোক সিদিনা থানাৰ পৰা উলিয়াওঁতে যে 10 লাখ টকা গ'ল পাহৰি গ'লি ঐ জহনিত যোৱা এই মাত্ৰ ভাত একে আহি মৰা নাছিলি আকৌ ভোক লাগিলি কি হ'ল ইমান চাইলেণ্ট যে বুজিছো মোৰ লগত শ্বপিঙত আহিলেই তোমাৰ মুডটো বেয়া হয় ইমান যদি বুজিয়ে পোৱা মোৰ লগত আহা কিয় আৰ ইউ চিৰিয়াছ য়েছ তুমি আমাৰ মাজত দেউতাক কিয় আনিছা আংকলে মোক তোমাৰ লগত পঠাইছে সেইকাৰণে তুমি মোৰ লগত যাবা নে নোযোৱা যাম আংকল ভুলতে লাগি গৈছিল নাই নাই একো নাই কি কি কিনিলা সেইটো কোৱা অলপ অৰ্নামেণ্টছ ললো অৰ্নামেণ্টছ ল'লা যি যি লাগে সকলো লৈ লোৱা এনজয় বাই আংকল বাই
অকলে অকলে কি কৰি আছে ইয়াত? চক্কৰ কি হা? কাক চাই আছা? নাই, কাকো চোৱা নাই। ব'লা, নহ'লে আমাৰ দেৰি হ'ব। আহা। আহা। ঐ ভণ্টি, কি খবৰ? ঐ ভণ্টি শুনা, ঐ ভণ্টি।